নমস্কাৰ বন্ধুসকল এইখিনি অসমত হুলস্থুল হৈ আছে সকলোৱে গম পাইছে কিন্তু তাৰ মাজতে আজি এটা ভাল খবৰ আছে সেইসকললে যিসকলে পলিটেকনিক এডমিশ্যন টেষ্ট দিছিল এই বছৰ গতিকে আজি কাউন্সেলিঙৰ ডেট দিয়া হৈছে কেতিয়া পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে শেষ হ'ব যদি তেওঁলোকে দিছে যোনসকলে দিছে আৰু যিসকল জানিবলৈ ইচ্ছা আছে গোটেই বিষয়টোৰ ওপৰত তাহলে এই ভিডিঅ'টো শেষলৈকে চাওক মই হলো প্ৰিয়ম আৰু আপোনালোকে চাই আছে মোৰ চেনেল দা আছামিজ সাপোৰ্ট যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো ধন্যবাদ ছাবস্ক্ৰাইব কৰক মোৰ চেনেল দা আছামিজ সাপোৰ্ট তাৰ পিছত বেল আইকনটো ক্লিক কৰক যাতে ৰিসেন্ট ভিডিঅ' পোনপ্ৰথমে চাব পাৰে সো আজি কাউন্সেলিঙৰ লিষ্ট এখন ওলাইছে মোৰ হাতত আছে এখন মোৰ মোবাইলত আছে মই আপোনাক ক'ব বিচাৰিছোঁ যে কাউন্সেলিং যোনটো হ'ব হেতু 19 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব 30 তাৰিখে অৰ্থাৎ মই নাভাবোঁ যে এইটো ফাৰ্ষ্ট কাউন্সেলিং বা সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং তেনেকৈ থাকিব মোৰ মতে লাগিছে যে গোটেইখিনি একেলগে দি দিছে কাউন্সেলিং ইয়াত কোনো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড বুলি নাথাকে কাৰণ ইয়াত ৱেটিং লিষ্টতো আছে গতিকে ইয়াত আৰু ইয়াৰ পিছত আৰু কিবা লিষ্ট মাৰিব যে তেনেকুৱা একো নাথাকে একেলগে দি দিছে গোটেইখন আৰু যোনটো প্ৰথম কাউন্সেলিং হ'ব সেইটো 19 তাৰিখে হ'ব শেষ কাউন্সেলিং হ'ব 30 তাৰিখে মই ইয়াৰ পৰা চাই কৈ আছোঁ আপোনালোকক ভালদৰে বুজি পাব যদি কিবা বুজা নাই তাহলে কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় তাৰ ৰিপ্লাই দিম এতিয়া মেইন কেছ হ'ল কাউন্সেলিংটো হ'ব বাৰু যিসকলে নম্বৰ পাইছে তেওঁলোকক কম কিন্তু ফাৰ্ষ্টে আপোনাৰ তাত কি কৰিব লাগিব আপোনাক কি লাগিব বস্তু ফাৰ্ষ্ট বস্তুটো হ'ল আপোনালোকক এনেকুৱা এখন ব্ৰাউচাৰ এখন দিছিলে এনেকুৱা হলে অকমান বেলেগ এখন মোৰ 2015 চনৰে হয় ব্ৰাউচাৰখন মই দিওঁতে এনেকুৱা এখন পাইছিলোঁ এখন মোৰ ওচৰত আছে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ এনেকুৱা এখন ব্ৰাউচাৰ দিছিল চাগে তাৰপিছত আপোনালোকক তাত দিছে যে পাৰ্ট বি যোনটো হয় সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব ঠিক আছে পাৰ্ট বি আৰু ইয়াত আপোনালোকৰ গোটেইখিনি কলেজৰ ডিটেইলছ থাকিব আপোনালোকে ক'ত কিমানটা সিট আছে কিমান ইয়াত সিট আছে কিমানটা ওবিসি কাৰণে ৰিজাৰ্ভ আছে এইবোৰ গোটেইখিনি দিয়া আছিলে মোৰ আগৰ 15 চনৰ সেইখনত দিয়া আছিলে এতিয়া মই আপোনাক ক'ব বিচাৰো পাৰ্ট বি টো কোনটো হয় পাৰ্ট বি টো হ'ব একেবাৰে লাষ্টত কেইখনমান ৰঙা নীলা হালধীয়া এনেকুৱা কেইখনমান আপোনালোকে পেজ দেখিব দেখা পাবই পেজ কেইখনমান সেই ব্ৰাউচাৰখন থাকিব এখন ফালি গৈছেগে কাৰণ এখন বহুত পুৰণা হয় এনেকুৱা এখন থাকিব ঠিক আছে তাত আপোনাৰ প্ৰথম দেখিছে এইটো ফৰ অফিচ ইউজ অনলি এইটো আপোনাৰ তাত একো হাত দিব দৰকাৰ নাই পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ঠিক আছে এইটো যিটো হ'ল এইটো আপোনাৰ ফিল আপ কৰিব আৰু এই সিগনেচাৰটো ডিচিৰ পৰা ল'ব লাগিব গতিকে আপোনালোকে কোৰ্টত যাব কোৰ্টত গৈ পেলাই ডিচিৰ সিগনেচাৰটো লৈ ল'ব এণ্ডত হৈ যাব আৰু আপোনালোকৰ হাতত টাইম কম আছে বুলি ক'ব বিচাৰিছোঁ কাৰণ বহুত দৌৰিব লাগিব এইখিনি কাৰণে আপোনালোকে এইখিনি ফিল আপ কৰিব তাৰপিছত সিগনেচাৰটো ডিচিৰ ওচৰত ল'ব এইটো ফাৰ্ষ্ট কামটো তাৰপিছত আহিলে এইখন চাৰ্টিফিকেট ফৰ এমপ্লয়মেণ্ট অফ পেৰেণ্ট অফ দ্য এপ্লিকেণ্ট এইখিনি আপোনাৰ যদি নাই আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় নহয় তাহলে এইখিনি নালাগে এইখিনি মোৰ দৰকাৰ হৈছিলে বাৰু তাৰপিছত আহিব এইখন হ'ল ডিক্লেৰেশ্যন বাই দ্য এপ্লিকেণ্ট এইখনত আপোনালোকে সাইন কৰিব লাগিব ইয়াত ডেট দিব লাগিব তাৰপিছত আপোনালোকে ইয়াত এজন গেজেটেড অফিচাৰত সাইন কৰিব লাগিব আৰু সিল মাৰিব লাগিব গেজেটেড অফিচাৰ মানে ডক্টৰ হ'ব পাৰে বা যিকোনো এজনৰ পৰা মই সাইন মাৰি পেলাই ইয়াত সিল কৰিব লাগিব আৰু ইয়াত আপোনাৰ দেউতাৰ মাৰ কাৰোবাৰ গাৰ্জেনৰ যোন আপোনাৰ গাৰ্জেন হয় তাৰ সাইন লাগিব গতিকে এইখন হ'ল পাৰ্ট বি যদি আপোনালোকৰ এইখন হেৰাই গৈছিলে মোৰ কাৰণ এইখন হেৰাই গৈছিল কাৰণে মই এইখন ইউজ নকৰিলোঁ এইখিনি এনেকৈ থাকি গ'ল মোৰ হেৰাই যোৱাৰ কাৰণে ইউজ কৰিব নোৱাৰিলোঁ সেই আপোনালোকে যদি হেৰাই গৈছে মই আপোনাৰ তলত লিংক এটা দিছোঁ তাত গৈ পেলাই আপোনাৰ পাৰ্ট বিখন ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰাৰ পিছত আপোনাৰ প্ৰিণ্ট আউট কৰি পেলাই সেইখিনি ফিল আপ কৰিব হৈ যাব একো ধৰণৰ প্ৰব্লেম নহয় ক'ব পাৰে যে এইখন যদি হেৰাই যায় তাহলে প্ৰব্লেম হ'ব বুলি একো প্ৰব্লেম নহয় তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই নিব পাৰিব সেইটো হ'ল ফাৰ্ষ্ট পাৰ্ট বি তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ যোনখন অৰিজিনেল চাৰ্টিফিকেট এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট সেইখন অৰিজিনেল কেইখন লৈ যাব লাগিব অৰিজিনেল লৈ পেলাই তেওঁলোকক ছাবমিট কৰিব লাগিব তাৰপিছত আপোনালোকে তাৰ আপোনাৰ যোনকেইখন তাৰ আছিলে তাত আপুনি জেৰক্স কৰিব সেইখনৰ জেৰক্স কৰি পেলাই সেলফ এটাচ কৰিব বা কোনোবা গেজেটেড অফিচাৰ সাইন কৰিলেতো কথাই নাই সিল এটা মাৰিলে আপুনি সেলফ এটাচ কৰিলেও হৈ যায় তাৰপিছত অৰিজিনেল কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কাষ্ট আছে তাহলে কাষ্ট চাৰ্টিফিকেটখন লাগিব মোৰ দৰকাৰ হোৱা নাছিল কাষ্ট চাৰ্টিফিকেটখন তাৰপিছত আপোনালোকৰ পোষ্ট আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এখন লৈ যাব এখন নহয় কেইখনমান লৈ যাব দৰকাৰ হৈ যাব পাৰে আৰু অল দ্য ইনক্লুডিং এডমিট কাৰ্ড আপোনাৰ এডমিট কাৰ্ডখন লৈ যাব পলিটেকনিকৰ যোনখন আপোনাৰ এডমিট কাৰ্ড আছিলে সেইখন লৈ যাব প্ৰিণ্ট আউট এটা উলিয়াই পেলাই লৈ যাব সেইখিনি দৰকাৰ হ'ব পাৰে তাৰপিছত আৰু এটা আহি আছে যে নন ক্ৰিমি লেয়াৰ
সেইটো মানে কি হয় বহুতে সুধিছে যে নন ক্ৰিমি লেয়াৰ কি হয় সেইটো মই বুজি পোৱা নাছিলোঁ কিন্তু মই অলপ তাৰ ওপৰত ৰিচাৰ্চ কৰাৰ পিছত মই গম পালোঁ যে যোনটো ক্ৰিমি লেয়াৰ হয় তাত কোনো ধৰণৰ বেনিফিট নাথাকে অৰ্থাৎ OBC বা ST SC হ'লেও তাত আপোনালোকে জেনেৰেল কেটেগৰী হিচাপে যাব লাগিব আনৰিজাৰ্ভ হিচাপে যদি নন ক্ৰিমি লেয়াৰ হয় তেতিয়াহ'লে আপোনালোকে বেনিফিট পাব অৰ্থাৎ OBC ৰ কাৰণে যোনটো কাট অফ মাৰ্ক সেইটোত আপোনালোকে যাব পাৰিব ST ৰ কাৰণে যোনটো কাট অফ মাৰ্ক সেইটো কাৰণে যাব পাৰিব তাৰপিছত আহি আছে যে সেইটো আমি কেনেকৈ গম পাম যে ক্ৰিমি বা নন ক্ৰিমি সেইটো এটা আপোনালোকৰ যোনটো এনুৱেল ইনকাম হয় ফেমিলি তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই এইটো কাম কৰিছে ক্ৰিমি লেয়াৰ নন ক্ৰিমি লেয়াৰ যদি এনুৱেল ইনকামটো যোনটো লিমিট আছে সেইটোতকৈ যদি বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ ক্ৰিমি লেয়াৰ হ'ব অৰ্থাৎ কোনো ধৰণৰ বেনিফিট নাপাব তাতকৈ যদি তলত আছে এনুৱেল ইনকাম তেতিয়াহ'লে আপোনালোকৰ সেইটো নন ক্ৰিমি লেয়াৰত পৰিব এতিয়া মই নাজানো সঁচা কথা ক'বলৈ গ'লে যে কিমান এনুৱেল ইনকামত আপোনালোকৰ ক্ৰিমি লেয়াৰ বা নন ক্ৰিমি লেয়াৰ হ'ব গতিকে সেইটো আছিল ক্ৰিমি লেয়াৰ বা নন ক্ৰিমি লেয়াৰ আপোনালোকে গম পাইছে ইয়াত লিখা আছে বেকেটত যে ক্ৰিমি লেয়াৰ নন ক্ৰিমি লেয়াৰ সেইটোৰ ওপৰত বহুতে মাথা মাৰিব লগা হৈছে কি হৈছে তাৰপিছত আপোনালোকৰ আহিল যে 19 তাৰিখে যোনটো হ'ব সেই 19 তাৰিখে হোৱা যোনটো হ'ব সেইটো চাৰে 9টাৰ পৰা ষ্টাৰ্ট হ'ব ফাৰ্ষ্টখিনি হ'ব ফিজিকেল হেণ্ডিকেপ কেইজনৰ কাৰণে যিসকলৰ হাত ভৰি তেওঁলোকৰ অকণমান মানে ফিজিকেল হেণ্ডিকেপ হয় তেওঁলোকৰ কাৰণে এইটো হ'ব প্ৰথম যোনটো চাৰে 9টাৰ পৰা হোৱা কথা আছে সেইটো হ'ব আৰু তেওঁলোকৰ মাৰ্কছটো আহিছে 57ৰ পৰা 30লৈকে অৰ্থাৎ 57 যোনে যোনে পাইছে তেনেকুৱা ফিজিকেলি হেণ্ডিকেপ ল'ৰা ছোৱালীয়ে পাইছে তেওঁলোকে যাব পাৰিব সেই চাৰে 9টা বজাত গৈ পেলাই তেওঁলোকে তাৰ কাৰণে কাউন্সিলিঙত গৈ পেলাই এডমিশ্যন ল'ব পাৰিব তাৰপিছত আহিছে ছেকেণ্ড যোনটো হয় ৱেটিং লিষ্টত আছে সেইটো ৱেটিং লিষ্ট থকাটো হ'ল 29ৰ পৰা 12 অৰ্থাৎ ফিজিকেলি হেণ্ডিকেপসকল যিসকল 29ৰ পৰা 12 পাইছে তেওঁলোকে ৱেটিং লিষ্টত আছে ৱেটিং লিষ্ট মানে কি হয় একচুৱেলি তেওঁলোকে সেইটো চাব লাষ্টত চোৱাৰ পিছত ৰোল নম্বৰে মাতি দিব লাষ্টত যিসকলে পাব তেওঁলোকৰ ৰোল নম্বৰটো দি দিব তেওঁলোকে গৈ পেলাই এডমিশ্যন ল'ব পাৰিব ৱেটিং লিষ্টত থকা যে সকলোৱে পাব 12লৈকে থকা সকলোৱে পাব যে সেইটো কথা নহয় যিমানটা চিট থাকিব তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই সেই ৱেটিং লিষ্টত দিব কিন্তু যোনটো আছে 57ৰ পৰা 30 প্ৰথম যোনটো কাউন্সিলিং আছে সেইটোত আপোনালোকে গোটেইকেইজনে পাব মোৰ মতে 57ৰ পৰা 30 থকা সকলোৱে পাব কাৰণ সেইটো তেওঁলোকে গোটেইখিনি এলগৰিথম বনাই পেলাই এই লিষ্টখন উলিয়াইছে তাৰপিছত আনৰিজাৰ্ভ কেটেগৰী আহিলে আনৰিজাৰ্ভ কেটেগৰী 1:30 বজাৰ পৰা হ'ব 1:30 পৰা ষ্টাৰ্ট হ'ব প্ৰথমতে সেইটো 1:30 পৰা নহয় 9টাৰ পৰা ষ্টাৰ্ট হ'ব 9টাৰ পৰা ফিজিকেলি হেণ্ডিকেপ আৰু আনৰিজাৰ্ভৰ পৰা ষ্টাৰ্ট হ'ব যোনটো প্ৰথম আছে সেইটো হ'ব 90 পৰা 58 90 পৰা যিসকলে 58 পাইছে তেওঁলোকৰ 9টাৰ পৰা ষ্টাৰ্ট হ'ব আনৰিজাৰ্ভ কেটেগৰী তাৰপিছত 1:30 পৰা যোনটো হ'ব সেইটো 57ৰ পৰা 54লৈকে হ'ব 57 to 54 অৰ্থাৎ 3 মাৰ্কছৰ ডিফাৰেঞ্চ দেখিছে 57ৰ পৰা 54 তাৰ ভিতৰত বহুত ষ্টুডেণ্ট সোমাই আছে অৰ্থাৎ তাৰপিছত আহিব আনৰিজাৰ্ভ আপোনালোকৰ আনৰিজাৰ্ভ যোনটো আছে সেইটো 20 তাৰিখে আছে 20 তাৰিখৰ পৰা সেইটো হ'ব 53 পৰা 51 53 পৰা 51 লৈকে 9টাৰ পৰা ষ্টাৰ্ট হ'ব 53 পৰা 51 অৰ্থাৎ বহুত কমকৈ গৈ আছে মাৰ্কছখিনি 2-3 মাৰ্কছৰ ডিফাৰেঞ্চতে গৈ আছে সেইকাৰণে ক'ব বিচাৰিছে কাট অফ মাৰ্কটো ইমান তললৈকে নানামে আনৰিজাৰ্ভৰ তাৰপিছত আপোনালোকৰ থাকিব 1:30 বজাৰ পৰা হ'ব সেইটো হ'ব 50 পৰা 49 আৰু এতিয়াতো বহুতে নামিছে আনৰিজাৰ্ভ কেটেগৰী আগতে আমাৰ সময়ত ইমান নমাই নাছিলে এতিয়া 49লৈকে নামিছে তাৰপিছত আকৌ আনৰিজাৰ্ভৰ আহিব 21 তাৰিখে সেইটো হ'ব 9:30 পৰা ষ্টাৰ্ট হ'ব 48ৰ পৰা 47 অৰ্থাৎ 1 মাৰ্কছ 48ৰ পৰা 47 যিসকলে পাইছে তেওঁলোকে 21 তাৰিখে গৈ পেলাই কাউন্সিলিঙত যাব লাগিব আৰু 9টা বজাৰ পৰা তাৰপিছত 130ত হ'ব সেইটো 46ৰ পৰা দিয়া নাই 46ৰ পৰা যিমানটো থাকিব চিট সেইটো অনুপাতলৈকে নামিব সেইটো ক'ব নোৱাৰি যে কিমানলৈকে নামিব 46ৰ পৰা নামিব কিমানলৈকে নামিব সেইটো এতিয়ালৈকে ক'ব নোৱাৰি তাত কাউন্সিলিঙত গৈ পেলাই গম পোৱা যাব যে কিমান ষ্টুডেণ্ট আছে কিমানটা চিট তাত বাকী আছে তাৰপিছত যোনটো হ'ব সেইটো 22 তাৰিখে হ'ব আনৰিজাৰ্ভ কেটেগৰী এইটো 9:30 পৰা হ'ব 9:30 পৰা সেইটো 45ৰ পৰা নামিব কিমানলৈকে নামিব সেইটো নোলায় অৰ্থাৎ 45ৰ পৰা 46 যোনটো আছিলে সেইটো 46 to 46 তাৰমানে 46ৰ পৰা 45লৈ নানামে আৰু 46এ ফিক্স আৰু এইটো যোনটো 22 তাৰিখে হ'ব সেইটো 45এ ফিক্স 45ৰ পৰা তললৈ নানামে তাৰপিছত আহি যাব ৰিজাৰ্ভ কেটেগৰী
OBC MOBC 1:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব তেওঁলোকৰ ষ্টাৰ্ট হ'ব তেওঁলোকৰ মাৰ্কছ ষ্টাৰ্ট হ'ব 83 পৰা 52 83 পৰা 52 হ'ব তাৰপিছত সেকেন্ডটো হ'ব আপোনালোকৰ 23 তাৰিখে হ'ব 9:30 বজাৰ পৰা হ'ব হেতু হ'ব 52 আসলে 83 বা 52 হেতু হ'ব 51 ৰ পৰা 45 আৰু TGL ৰ যোনটো হ'ব কোটা হেতু নন ক্ৰিমি লেয়াৰৰ যোনটো আছে হেতু 9:30 পৰা ষ্টাৰ্ট হ'ব হিনা একেটা ডেটৰে 66 ৰ পৰা 36 লৈকে নামিব 36 ইয়াত ক'ব নোৱাৰি যে সকলোৱে পাব বুলি কিন্তু পাব লাগে মৰাণ কমিউনিটি যোনটো হ'ব হেতু 130 পৰা ষ্টাৰ্ট হ'ব 130 পৰা ষ্টাৰ্ট হোৱাৰ পিছত মৰাণ কমিউনিটিটো 83 পৰা 30 লৈকে নামিব তাৰপিছত ST হিলছ এইটো 9:30 হ'ব 25 তাৰিখে হেতু 60 পৰা 31 নামিব তাৰপিছত CGE হেতু 9:30 হ'ব 25 ৰ হেতু নামিব 83 পৰা 40 অৰ্থাৎ এইখন মই আপোনাক লিষ্টখন দি দিম ইয়াত আপোনাক চাই ল'ব পাৰিব মই 25 লৈ কৈ দিলোঁ যে ক'ত কি আছে কোনখিনি ডেটলৈকে হ'ব তাৰপিছত আৰু আপোনালোকৰ যোনটো আছে কাম সেইটোৱে আৰু বিশেষ নাই তাত যাওক যোনখিনি নাম্বাৰ আছে সেইখিনি নাম্বাৰ থকা কেণ্ডিডেটখিনি তাত যাওক আৰু মোৰ মতে নিশ্চিতভাৱে চিট পাব যিখিনি নম্বৰলৈকে আছে চিট পাব লাগে কাৰণ তেওঁলোকে অলৰেডি এটা এলগৰিথম বনাই পেলাই এই লিষ্টখন উলিয়াইছে গতিকে বেষ্ট অফ লাক ভালদৰে পঢ়া শুনা কৰিব আৰু ভালদৰে পঢ়ি পেলাই এজন ভাল সুদক্ষ ইঞ্জিনিয়াৰ হৈ পেলাই ওলাওক জুনিয়ৰ ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তা হিচাপে ওলাই আৰু আকৌ পঢ়িব পাৰিব হায়াৰ লেভেলত যাব পাৰিব আৰু যদি কিবা প্ৰশ্ন থাকিলে আপোনালোকৰ মই যেহেতু কমপ্লিট কৰিব নোৱাৰিলোঁ যদি কিবা প্ৰশ্ন থাকিলে কমেণ্টত সোধক মই আপোনাক চিয়'ৰ আনচাৰ দিম আজিলৈ ইমানেই জয় অসম